তো হে গাইজ এন্ড ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো গাইজ আজি আমি যাই আছো, আজি হল মাঘৰ 1 তাৰিখ। তো গাইজ আজি আমি এটা মন্দিৰত যাম, আপোনালোকক যাই পিছত দেখাম বলক। তো গাইজ আমি ফাইনালি আমি কৈলাগড় মন্দিৰ আহি পালো। এতিয়া আমি মানে ভিতৰে যাম। তো গাইজ এতিয়া আমি মানে এটা চাকি ল'ম, এই চক এতিয়া আমি চাকি ল'ম, ধূপ চাকি ল'ম, এই চক চাকি ল'ম। গাইজ এতিয়া মানে আপোনাৰ কি বুলি কয়, মাস্ক পিন্ধি আছে মানে আপোনাৰ কৰোণাৰ কাৰণে চেনিটাইজাৰ মাস্ক দি আছে। আমি এতিয়া ভিতৰত যাম। তো গাইজ এতিয়া আমি মানে ভিতৰে আহি আছো। আৰু গাইজ এতিয়া মোৰ ঘৰতে আনি আছে এই চক। গাইজ এতিয়া আমি চাকি জ্বলাম। গাইজ আমি ধূপ চাকি লৈ এতিয়া আমি মূল মন্দিৰৰ ভিতৰে যাম। এতিয়া গাইজ এতিয়া আমি ভিতৰত সেৱা কৰোঁ। আৰু গাইজ এই চহৰ এখনে মানে আপোনাৰ ভিতৰৰ পৰিৱেশ মন্দিৰত চাওক। এখন পাহাৰ এখন আছে, আপোনাৰ মানে প্ৰসাদৰে পাহাৰ এখন আছে আপোনাৰ জুমবোৰৰ ভিতৰত। গাইজ এই চাওক জুমবোৰ দেখিছোঁ মই। তো গাইজ প্ৰসাদ ল'ম। প্ৰসাদ ল'লোঁ। গাইজ এতিয়া আমি ঘূৰিবলৈ আমি এতিয়া ফিল্ডখন ঘূৰিবলৈ যাম। এতিয়া ফিল্ডখন ঘূৰিম। দোকান পাহাৰতে আছে আপোনালোকৰ চব, এই চব দোকান পাহাৰ আছে, এই চব দোকান পাহাৰ যাম অলপতে। হয় গাইজ আহিছি পিছতে হেৰি আছে, ইয়াতে মানে জিলাপি চিলাপি দোকান আছে, এই চব গাইজ এখন ৰবীন খুৰাৰ দোকান আহিছে। ৰবীন খুৰা উঠি দিয়া, উঠি দিয়া কাৰণ এই মন্দিৰ দোকান পাপাৰ লগ এই চব মন্দিৰ দোকান দিছে। গাইজ এই সব মন্দিরের দোকানে, এই সব লাইনতে মন্দিরের দোকান। গাইজ আমি এটা ফুৰি আছো, চব ফিল্ডখন ফুৰি আছো। আৰু গাইজ এইখন আমাৰ আইতা আৰু ককাৰ এই চব। তো আইতা তো ককা, এতিয়া কাপোৰৰ দোকান আছে, এই চব এই কাপোৰৰ দোকান। আইতা মাস্কখন খুলি দিয়া, এইটো আইতা। আৰু গাছ এতিয়া আমি লটাৰী টিকেট কাটিম, লটাৰী টিকেট কাটিম। টিকেট কাটো আমি। তো গাইজ এইবিলাক চব আপোনাৰ দোকানে দোকান। গাইজ এতিয়া আমি মন্দিৰৰ পৰা ওলাই এতিয়া আমি ঘৰত যাম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।